হেল্ল' গাইজ খবৰ আপোনালোকৰ মই এতিয়া অন্যতম পিন্ধিবলৈ গ'লে আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু এতিয়া মই লাই শাক কাটি আছোঁ কাৰণ আমাৰ মায়ে পথাৰত ধান কাটি আছে মই এতিয়া ভাজি বনাই দিবগৈ লাগিব মায়ে খাবলৈ ৰৈ আছে যিহেতু আৰু কোনে কোনে ধান কাটিছে আপোনালোকক দেখাম আৰু এতিয়া মই থৈছোঁ গাহৰি মাংস এইখিনি গাহৰি মাংস এইখিনি জলকীয়া আৰু ইয়াত নহৰু আদা আৰু এইখিনি পিঁয়াজ এইখিনি মই কাটি থৈছোঁ এইখিনি লাই শাক এইখিনি আলু আৰু আপোনালোকে কোনে কোনে গাহৰি মাংস খাই কমেণ্টত নিশ্চয় জনাব আৰু যিহেতু আমি অসমীয়া মানুহ গাহৰি খামেই হয়নে নহয় বাৰু আৰু এইফালে মই এতিয়া কেৰাহীত